দস্যুপতি মধু দৈত্য যার নাম শুনিলে সকলো ৰজা মহাৰজা হয় কম্পমান। আৰু ৰঘু আৰু লক্ষণ, আজি মোৰ কৌনসপুৰ লুটপাট কৰাৰ ইচ্ছা হৈছে। এই ক্ষেত্ৰত তোমালোকৰ মতামত কি? লুটপাটৰ বাবে আমি সাজু আছো মহাৰাজ। মাত্ৰ আপোনাৰ আদেশৰ বাবে বাট চাই আছো। মহারাজ, আমি অতি শীঘ্রেই কৌনসপুর আক্রমণের দিকে গতি করব লাগে মহারাজ। ৰঘু আৰু লক্ষণ, শুনা মোৰ কঠোৰ নিৰ্দেশ। কৌনসপুৰত যত মানে আছে ধন হ'ল মণিমুকুতা সকলোখিনি লুটপাট কৰি আনি এই দস্যুৰ হাতত দিব লাগে।